হেল্ল' গাইজ, আজি এই মুহূৰ্তত শিক্ষা বিভাগৰ এটা বহুত ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। তো আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্ট অবধি চাব, আৰু যদি চেনেলটো নতুন হৈ থাকে তেনেহ'লে কাইণ্ডলি মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। তো অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ডাঙৰীয়াই তেখেতে এটা টুইট কৰিছে, আৰু টুইট কৰি বহুত ভাল খবৰ দিছে। তো কি ভাল খবৰ দিছে আৰু কি ক'লে সেই সন্দৰ্ভত আমি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। ৰণোজ পেগুৱে ছাৰে টুইট কৰিছে, মেট এ ডেলিগেশ্যন অফ অল আছাম হায়াৰ ছেকেণ্ডাৰী টিচাৰ এণ্ড এমপ্লয়িজ এছ'চিয়েশ্যন এণ্ড ডিছকাছ ইছ্যুজ অফ ফিলিং আপ ভেকেণ্ট পোষ্টৰ বাবে অৰ্থাৎ মেট এ ডেলিগেশ্যন অফ আছাম হায়াৰ ছেকেণ্ডাৰী টিচাৰ এণ্ড এমপ্লয়িজ এছ'চিয়েশ্যন ডিছকাছ ইছ্যুজ ফিলিং আপ ভেকেণ্ট পোষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এইচ এছ স্কুলছ এণ্ড আদাৰ প্ৰব্লেমছ অফ দ্য টিচাৰ। শিক্ষকসকলৰ যে এইচ এছ স্কুলৰ যি শিক্ষক আছে সেই শিক্ষকসকলৰ লগত এটা মিটিং কৰিলে ডেলিগেশ্যন অৰ্থাৎ প্ৰতিনিধিসকলৰ লগত এমপ্লয়িজ এছ'চিয়েশ্যন এণ্ড ডিছকাছ ইছ্যুজ অফ ফিলিং আপ ভেকেণ্ট পোষ্ট ফিল আপ কৰিব লাগিব, ইম্প্ৰুভিং ইনফ্ৰাষ্ট্ৰাকচাৰ ইন এইচ এছ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক কৰিব লাগিব, এণ্ড আদাৰ প্ৰব্লেমছ অফ দ্য টিচাৰ্ছ এবং শিক্ষকসকলৰ আদাৰ প্ৰব্লেমছখিনি কি কৰিব লাগিব, ছল্ভ কৰিব লাগিব, সেইটো সন্দৰ্ভত এটা মিটিং কৰিলে। তো মিটিং কৰি অৰ্থাৎ শিক্ষকসকলৰ সমস্যা সমাধান কৰিব, আৰু ভেকেণ্ট পোষ্ট যি স্কুলৰ ভেকেণ্ট পোষ্ট আছে সেই ভেকেণ্ট পোষ্টটো ফুলফিল কৰিব লাগিব, আৰু বিদ্যালয়সমূহৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকৈ ঠিক কৰিব সেইটোৰ ওপৰত জোৰ দিলে। আৰু শিক্ষামন্ত্ৰীয়ে এটা বহুত ভাল খবৰ দিছে যে ষ্টুডেণ্টছ হু ডিড নট পাছ ইন দ্য HSLC এক্সামিনেশ্যন, যিবিলাক HSLC এক্সাম পাছ হোৱা নাই, আৰ ৰিকুৱাৰ্ড টু টেক ৰি-এডমিশ্যন ইন ক্লাছ 9 ফৰ ৰেগুলাৰ ক্লাছৰ বাবে ক্লাছ 10 ফৰ ৰেগুলাৰ ক্লাছ 10ৰ বাবে তেওঁলোকে এডমিশ্যন দিব লাগিব। দেন অনলি দে উইল বি এলাউড টু এপিয়াৰ ইন দ্য ছাবচিকুৱেণ্ট এক্সামিনেশ্যন। তাৰপিছত তেওঁলোকে ছাবচিকুৱেণ্ট এক্সামিনেশ্যন দিব পাৰিব। প্লিজ ড্ৰ দ্য ফল'য়িং নটিফিকেশ্যন বাই সেৱা। সেৱাই এইটো নটিফিকেশ্যন জাৰি কৰিছে যে আপোনালোকে সেইটো কি কৰিব লাগিব, সেইটো ফুলফিল কৰিব লাগিব, আৰু সেইটো ফুলফিল কৰি অৰ্থাৎ আকৌ এডমিশ্যন ল'ব লাগিব, সেইটো ক'লে। তো শিক্ষামূলক চাকৰি সম্বন্ধে সকলো বাতৰি পোৱাৰ বাবে কাইণ্ডলি আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যনেল নিউজ ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো অল অপশ্যনত ৰাখিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।